নমস্কাৰ। আজি আমি ওলাইছোঁ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ। ৰ'ব, আজি বুলি কৈছোঁহে, এইটো পিছে 23 ফেব্ৰুৱাৰীৰে ভিডিঅ'। সাঁচি ৰাখোঁ বুলিয়ে আজি আপলোড দিলোঁ। এই মন্দিৰভাগ আছে মণিকোট পাহাৰৰ ওপৰত। এইটো মাধৱ মন্দিৰৰ কাষৰ মাধৱ পুখুৰী। ইয়াতে বহুত ডাঙৰ ডাঙৰ কাছ থাকে। মন্দিৰৰ পৰিৱেশটো বৰ ধুনীয়া। প্ৰথমে আমি এনেদৰে নাৰ্জী ফুল আৰু তুলসীৰ মালাৰ সৈতে মন্দিৰৰ ভিতৰত বন্তি আগবঢ়াম বুলি শাৰী পাতি ৰ'লোঁ। মন্দিৰৰ ভিতৰৰ পৰা ওলাই বাহিৰৰ দেৱালবোৰ ভালকৈ নিৰীক্ষণ কৰিলোঁ। ইয়াতে বিষ্ণুৰ আটাইকেইটা অৱতাৰ বৰ ধুনীয়াকৈ খোদিত হৈ আছে। এই মন্দিৰ ভাগত আচলতে বিষ্ণুৰে এটা অৱতাৰ হয়গ্ৰীৱক আৰাধনা কৰা হয়। দুপৰীয়া সময়ত ইয়াত অন্নও বিতৰণ কৰে। এই মন্দিৰতে কিছু সময় কটাই আমি গৰুড়াচল পাহাৰৰ ওপৰত থকা পুৱামক্কাৰ ফাললৈ গ'লোঁ। সঁচাকৈ এই পাহাৰীয়া ৰাস্তাটোৰে গৈ বৰ ভাল লাগিলে। বিশেষকৈ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি আমি মক্কাৰ ওচৰ পালোঁগৈ। এইদৰে আমি দিনটোৰ কিছু সময় ধৰ্মৰ মিলনভূমি হাজোত কটাই ঘৰমুৱা হ'লোঁ।